আজিৰ দিন বহুত ভাল আছিল। আজি মই সকলো কাম পুৰা অন্তৰ আৰু মগজুৰে কৰিছোঁ। আজি মই যি শিকিছোঁ, যি বুজিছোঁ, যিবোৰ অনুভৱ কৰিছোঁ, মই সকলো ফালৰ পৰা সুখী হয়। মোৰ শৰীৰ, মোৰ মন, মোৰ বুদ্ধি আৰু মোৰ আত্মা সকলো ফালৰ পৰা সুখী হয়। আজি যিবোৰ হৈছে গুচি যোৱা দিনৰ ভাল আছে আৰু মোৰ আহিব লগা কালি ইয়াতকৈ বেছি ভাল হ'ব। মই বহুত সুখী। মোৰ কোনো ধৰণৰ চিন্তা নাই, কোনো ভয় নাই, কোনো বান্ধোন নাই, মোৰ কোনো সীমা নাই। মোৰ যিকোনো সমস্যাৰ পৰা মই স্বাধীন। এই গোটেই পৃথিৱী মোক সহায় কৰে মোক নিজক ভাল মানুহ বনাবলৈ। মই সদায় নতুন কিবা শিকোঁ আৰু মই আজিলৈকে যি শিকিছোঁ তাৰ বাবে মই নিজৰ অন্তৰৰ পৰা ধন্যবাদ জনাওঁ। আকৌ কালি নতুন কিবা শিকিবৰ কাৰণে সকলোৰ ক্ষেত্ৰত সাজু আছোঁ। মোৰ ভাৱ ধাৰণা সকলোতকৈ বেলেগ, মোৰ সমস্যা সকলোতকৈ বেলেগ হয়, মই সকলোতকৈ বেলেগ। সেয়াই বাবে মোৰ তুলনা কাৰো লগত কৰিব নোৱাৰোঁ। মই অকল এই শৰীৰ নহয়, মই সম্পূৰ্ণ পৃথিৱী। আৰু এই পৃথিৱীৰ যিমান শক্তি আছে মোৰ মনৰ বাহিৰত নহয়, মোৰ অন্তৰত আছে। মোৰ মনৰ ভিতৰৰ শব্দবোৰ শুনিব পাইছোঁ। মই মনৰ ভিতৰত শান্ত হৈ পৰিছোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস আছে আজি মোৰ জীৱনত যিমান অসুবিধা আছে সেই অসুবিধা মোৰ কালিৰ সফলতাৰ পথ হ'ব। যিবোৰ মোৰ লগত হয় সেইবোৰ ভালৰ কাৰণে। মই নিজৰ লগত সময় অতিবাহিত কৰি মোৰ বহুত ভাল লাগে। মই সকলোকে ভাল পাওঁ আৰু মোকো সকলোৱে ভাল পায়। মোৰ কাৰো ওপৰত বেয়া ভাৱ নাই। যোনে মোৰ লগত বেয়া কৰিছে সেইসকলক মই অন্তৰৰ পৰা ক্ষমা কৰিছোঁ আৰু অতীতত মোৰ পৰা যিবোৰ ভুল হৈছে তাৰ বাবে মই নিজক অন্তৰৰ পৰা ক্ষমা কৰিছোঁ। মোৰ ধ্যান গুচি যোৱা কালিৰ দিনৰ নহয়, আহিবলগীয়া দিনটোৰ হয়। মোৰ জীৱনত যি হৈছে ভাল হৈছে আৰু যি হ'ব বহুত ভাল হ'ব। সকলোৱে মোৰ ভাল বিচাৰে আৰু মই সকলোৰে ভাল বিচাৰোঁ। মোৰ অন্তৰত সকলোৰ বাবে ভাল পোৱা আছে। মোৰ মনৰ পৰা এটাই কথা জাগে, সকলোৱে ভাল হ'ব। এতিয়া মোৰ জিৰণি লোৱা সময়। মোৰ শৰীৰ, মোৰ বুদ্ধি, মোৰ মন আৰু সকলোৰ ফালৰ পৰা শান্ত আছে, শান্ত আছে, শান্ত আছে।